আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক মাকবোৰে কেনেকৈ ভাত খুৱাই চাওঁচোন আহক নছা সি হেৰিহঁতৰ ঘৰত যে সি যে অৱতাৰটো যে তাৰপৰা সি অৱতাৰটো হেৰি কৰি পেলাই হেৰি কৰিলে নহয় গম পাইছে নাই তাৰপিছত সৰুটোৱেতো বহুত ডাঙৰকৈ একদম মস্তকৈ মূৰ্তি এটা ধৰিলে গাড়ী নেগিল দিয়া চবৰে আকৌ তাৰপৰা ডাঙৰকৈ যেতিয়া হেৰি হ'ল আহিলে নহয় মস্তকে এটা গম পাইছে গিল চবৰে থাকে আকৌ তাৰপিছত সেইটোৱেতো মস্ত ৰূপ এটা ধৰি আহিলে তাৰপৰা ইয়াক কৈছে খাওঁ বুলি কৈছে তাৰপিছত সিটো ভয় কৰিলে ভয় কৰি পেলাই সি ভাত খাওঁ বুলি ক'লে তাৰপিছত বাঢ়ে এতিয়া যিবিলাক মাক খঙাল ল'ৰা ছোৱালীক মানে ভাতো খুৱাই দিব লাগে কিন্তু খঙো উঠে মানে সেইবিলাক কেনেকৈ এইটো চা ল এইটো চা সেই চা কেপ্টেইন আমাকে কি কৈছে চাওঁ খা শান্তি নাই মানে এইবোৰৰ পৰা ভাতবোৰ নাখায় মানে হেৰি হ'ব ভাতবোৰ নাখায় এতিয়া আমাৰ মৰমীয়াল মাকবিলাকে কেনেকৈ খুৱায় দেই মই না এইকণ কোনে খাব এইকণ মা ভাগ এইকণ ককা ভাগ এয়া পাপা ভাগ এয়া তোমা দেই এইকণ খাই দিব আমি আজি সেই চকলেটটো খাম দেই আজি চকলেটটো খাম তাৰপিছত আমি আজি হেৰিহঁতৰ ঘৰলৈ যাম গৈ পেলাই সেই দাদাটোৰ লগত খেলিম ন পানী অকণ খাই দে পানী সেইটো অলপ মানে ভেৰি ইম'চনেল হৈ ল'ৰা ছোৱালীবিলাকক যিবিলাকে দেখুৱায় নাখালে যেন মাকবোৰ একদম কিবা হৈ যাব সেইটো তেনেকুৱা এটা ভাও ধৰি পেলাই কেনেকৈ খুৱাই সেইটো দেখাম দেই এইকণ খাই দিয়াচোন এনেকৈ ক'লে কিন্তু মোৰ পাপাই হেৰি কৰিব আকৌ তুমি নাখালে কি হ'ব নামাতো আৰু তোমাৰ আজি মই হেৰিলৈ যাম